যিমান কষ্ট অনুভৱ কৰি আছা, ঠিক তোমাৰ প্ৰিয় মানুহগৰাকীয়েও সিমানেই কষ্ট অনুভৱ কৰি আছে। যেন তোমালোকৰ নিজৰ হাতে সজোৱা এটা সুন্দৰ পৃথিৱী ধ্বংস হৈ গ'ল। ব্ৰেকআপ মানে সকলো শেষ নেকি? নে আকৌ এটা নতুন আৰম্ভণি? যেতিয়া ব্ৰেকআপ হয়, ঠিক সেই মুহূৰ্তত প্ৰত্যেকজন মানুহ এটা বুজাব নোৱাৰা যন্ত্ৰণা সহ্য কৰিব লাগে। না কাৰো আগত প্ৰকাশ কৰিব পাৰি, না সহ্য কৰিব পাৰি। আচলতে ব্ৰেকআপ হোৱাৰ পাছতো আমি সেই মানুহগৰাকীক মনৰ পৰা পাহৰিব পাৰোঁনে? কিন্তু দিনৰ পৰ দিন সেই এৰি অহা মানুহজনলৈ মনত পৰে, যেন মনটোৱে বিচাৰে আমি এক হ'ব পাৰোঁ নেকি? কিন্তু মনত ভয় হয়, হয়তো তেওঁ বা তাই মোক পাহৰি গ'ল, হয়তো আমি আকৌ এক হ'ব নোৱাৰোঁ। এটা কথা কোৱাচোন, এই যে ব্ৰেকআপটো হ'ল, নিশ্চয় তোমালোকৰ দুজনৰ পৰা এজনে ভুল কৰিছা, যাৰ পৰিণতিত তোমালোকৰ পবিত্ৰ সম্পৰ্কটো ভাঙি গ'ল। তুমি যদি তোমাৰ ভুলটো বুজিব পাৰিছা, তেতিয়াহ'লে তোমাৰ ইগ'টো বাদ দিয়া। প্ৰিয় মানুহগৰাকীৰ ওচৰত নিজৰ ভুলটো স্বীকাৰ কৰি লোৱা। হয়তো তেওঁ বা তাই অজানিতে কৰা সেই ভুলটো বুজিব আৰু তোমালোকৰ সম্পৰ্কটো আকৌ নতুন ৰূপত গঢ়ি উঠিব। সম্পৰ্ক এটা ভাঙি যোৱাৰ মূল কাৰণ হ'ল আমাৰ ইগ'। চোৱা বাই, এই ইগ'টোৱে তোমাৰ বহু দিনৰ সম্পৰ্ক এটা শেষ কৰি দি আছে। এটা কথা কোৱা, তোমাৰ ওচৰত তোমাৰ ইগ'ৰ মূল্য বেছি নে এটা সম্পৰ্কৰ মূল্য বেছি? যদি সম্পৰ্ক এটা গঢ়াৰ সময়ত তুমি তোমাৰ গোটেইখিনি শ্বেয়াৰ কৰিছিলা, আচলতে তুমি সম্পৰ্ক গঢ়াৰ কোনো যোগ্যতা আছেনে? হয়, মনত বহুত প্ৰশ্নৰ উদয় হয়। যাৰ লগত প্ৰতিদিন কথা পাতিছিলোঁ, তাৰ লগত ইমান দিন ধৰি ব্ৰেকআপ হৈ আছে, এতিয়া হঠাৎ কেনেকৈ কথা পাতোঁ? যদি সেয়াই ভাবি আছা, তেতিয়াহ'লে ইউ আৰ ৰং। ভুলটো তুমি কৰিছা, চ' প্ৰথমে তুমি স্বীকাৰ কৰিব লাগিব। ভুল সদায় ভুলেই হয়। ইয়াক আমি শুদ্ধ কৰিব লাগে। তুমি যদি সেই মানুহগৰাকীক আজিও মনৰ পৰা পাহৰিব পৰা নাই, তেতিয়াহ'লে লাজ কিহৰ? লাজ কৰিব এৰি দিয়া। মৰম ভাল পোৱা বিলাই যোৱা। অকলে কিয় তুমি যন্ত্ৰণা উপভোগ কৰিবা? নালাগে তুমি যন্ত্ৰণা সহিব।
এই ব্ৰেকআপৰ পাছত যেন নাম্বাৰটো ব্লক কৰি দিয়া। হয়তো তোমাৰ প্ৰিয় মানুহগৰাকীয়ে তোমাক যোগাযোগ কৰিব হাজাৰ চেষ্টা কৰিছে। হয়তো চেষ্টা কৰিও বিফল হৈছে, কিন্তু তুমি কোনো সুযোগ দিয়া নাই। চোৱা, তুমি যিমান কষ্ট অনুভৱ কৰি আছা, ঠিক তোমাৰ প্ৰিয় মানুহগৰাকীয়েও সিমানেই কষ্ট অনুভৱ কৰি আছে। যেন তোমালোকৰ নিজৰ হাতে সজোৱা এটা সুন্দৰ পৃথিৱী ধ্বংস হৈ গ'ল। ব্ৰেকআপ শব্দটো শুনিবলৈ বহুত সুন্দৰ, কিন্তু ইয়াৰ যন্ত্ৰণা কিমান গভীৰ আৰু কষ্টকৰ কেৱল মাত্ৰ সেইজনেই বুজি পায়, যিয়ে আচলতে সেইটো চাফাৰ কৰি আছে। এই ব্ৰেকআপ শব্দটোৱে কাৰোবাৰ জীৱনত সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে। এই মায়াৰ পৃথিৱীত পুনৰ সূৰ্যটো দেখিব নোৱাৰে। তুমি যেনেকৈ পাহৰিব পৰা নাই, সিও তোমাক পাহৰিব পৰা নাই। যদি তুমি 1 বছৰ, 6 মাহ, 2 বছৰ পাহৰিব পৰা নাই, আৰু 6 মাহ, 2 বছৰ, 1 বছৰ পিছত যদি আকৌ তেওঁক লগ পোৱা বা কল কৰা, তেতিয়াহ'লে তুমি বুজিব পাৰিবা তোমাক সিও পাহৰিব পৰা নাই, কিন্তু সমাজত মুখা পিন্ধি জীয়াই আছে। তুমি দেখিব পাবা তাৰ দুচকুত তোমাৰ প্ৰতি থকা নিবাজ পবিত্ৰ মৰম ভালপোৱা ঠিক আগৰ দৰেই জিলিকি আছে তাৰ হৃদয়ত এটা কোণত। তেতিয়া হয়তো তুমি তাৰ ভালপোৱা ফিল কৰিব পাৰিবা আৰু নিজকে পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া আৰু অপৰাধী বুলি ভাবিবা। তেতিয়া নিজে নিজক ক্ষমা কৰিব নোৱাৰিবা। সময় থাকোঁতে সমস্যাৰ সমাধান কৰিব লাগে, নহ'লে গোটেই জীৱন আফচোচ কৰিব লাগে।